হেল্ল' এভৰিৱান, এতিয়া ৰাতি 12টা বাজিছে আৰু মই ইয়া বেবী নখ কাটিব লৈছোঁ। ৰাতিয়ে কামটো কৰি দিওঁ আৰু উপায় নাই। দিনত বহুত চটফটাই থাকে। ফাৰ্ষ্ট এমাহটো ধুনীয়াকৈ শুলে, ৰাতিও শুলে, দিনতো শুলে আৰু এতিয়া আজি 2 মাহ কমপ্লিট হ'ল। দিনত একদম নুশুৱা হৈছে, অকণমান শুৱে আৰু পুতুককৈ সাৰ পাই যায় আৰু ৰাতি টোপনিটো কিন্তু ধুনীয়াকৈ মাৰে। সেইকাৰণে ৰাতিয়ে এই কামটো কৰি দিওঁ আৰু এই কিউট বস্তুটো ধুনীয়াকৈ এমেজনত অৰ্ডাৰ কৰিছোঁ আৰু শেষত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। ফাৰ্ষ্টে নেইল কাটাৰ ইউজ কৰিছিলোঁ, কিন্তু অকণমান ভয় লাগে। এইটো কিন্তু ছেফটি হয়, সেইকাৰণে এইটোৰে ধুনীয়াকৈ কাটি দিওঁ আৰু আপোনালোকক অকণমান দেখুৱাই দিওঁ, মানে শ্বেয়াৰ কৰোঁ আৰু ভাল লাগে। আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো, শেষত ধুনীয়াকৈ আপোনালোকক বস্তুটো দেখুৱাই দিম। আৰু এতিয়া মই এই ব্লু কালাৰটো ইউজ কৰিছোঁ। শেষত বাৰু অকণমান বুজাই দিম আৰু কোনোবাই হয়তো ইউজ কৰিছে, গমেই পায়। আৰু এতিয়া ধুনীয়াকৈ নখকেইটা কাটি দিওঁ। অকণমান চটফটাইছে কিন্তু নুঠে। ফাৰ্ষ্টে মই এখন হাতৰ নখকেইটা যোৱাকালি কাটিলোঁ আৰু এতিয়া আজিহে আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এখন হাতৰ নখকেইটা বাকী আছে, সেইকেইটা কাটি দিওঁ আৰু বহুত বেছি কিউট হয়। লাইট এটা আছে, ধুনীয়াকৈ জ্বলি উঠে। অকণমান চাউণ্ড হয়, চাউণ্ডটো চাগে মিউট কৰিব পাৰি নে নোৱাৰি মই ভালকৈ চোৱা নাই, চাগে নোৱাৰি চাগে। বহুত বেছি চাউণ্ড নহয়, কিন্তু ধুনীয়াকৈ কাটিব পাৰি আৰু বহুত বেছি ছেফটি হয়। ভাল লাগিছে বস্তুটো। আৰু এতিয়া কাটি দিওঁ আৰু ফটাফট। হৈ গ'ল ফাইনেলি আৰু ধুনীয়াকৈ নিশ্চিন্ত মন হৈ নখকেইটা কাটি দিলোঁ। আৰু ফাৰ্ষ্ট এমাহটো কণ্টিনিউৱাছলি মোজা পিন্ধাই থ'লোঁ, কিন্তু এতিয়া আৰু 2 মাহ আজি কমপ্লিট হ'ল। ফ্ৰী যেন নালাগে, সেইকাৰণে মোজাটো খুলিয়ে থওঁ আৰু 2-এটা আঁচুৰ লগালেও সেইকাৰণে আজি কিন্তু চিন্তা নাই। এতিয়া ধুনীয়াকৈ কাটি দিলোঁ আৰু ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে 0 to 3 months কোনটো কালাৰ ইউজ কৰিম, কালাৰ ৱাইজ ধুনীয়াকৈ ইয়াতে মেনশ্যন কৰি দিয়া আছে। আৰু যোনে এইটো কিনা নাই কিনি ল'ব পাৰে, বেবীৰ কাৰণে বহুত বেছি ভাল হয়, ছেফটি হয় আৰু মই বহুত বেছি ভাল পালোঁ ইউজ কৰি। স্পেচিয়েলি কিউট হয়, বহুত বেছি কিউট হয়। দাড়ি খুৰোৱা ট্ৰিমাৰৰ নিচিনাই ধুনীয়া। ইয়াতে সাধাৰণ অকণমান চাউণ্ড হয়, কিন্তু ডিষ্টাৰ্ব নহয় আৰু একদম অকণমান চাউণ্ড হয়। আৰু ব্লু কালাৰটো মই ইউজ কৰিছোঁ, সেইকাৰণে কালাৰটো অকণমান গুচি গ'ল। আৰু এতিয়া অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ। ইয়াতে ধুনীয়াকৈ কিউট লাইট এটা আছে আৰু ইয়াতে সোমাই দিব পাৰি কালাৰ ৱাইজ যিকেইটা মই দেখুৱালোঁ। এতিয়া মই ব্লু কালাৰটো অকণমান এবাৰ সোমাই পিনে দেখুৱাই দিওঁ। ইয়াতে ধুনীয়াকৈ সোমাই দিব লাগিব আৰু এইটো ঘূৰি থাকে, নখটো কাটা নাযায়। ঘূৰি থাকিলে নখটো খহি গৈ থাকে আৰু স্কিনত লাগিলেও প্ৰব্লেম নাই, কাট খাই নাযায়। ধুনীয়াকৈ ছেফটি আৰু নিশ্চিন্ত মনে ধুনীয়াকৈ নখটো কাটি দিব পাৰি। লাইটটো জ্বলি থাকিব আৰু ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ দুইটা ধৰণে এইটো কৰিব পাৰি। তলৰ পিনে দিলে এণ্টি ক্লক ৱাইজ হ'ব আৰু ওপৰ পিনে দিলে ক্লক ৱাইজ হ'ব। ধুনীয়াকৈ কাটিব পাৰি। স্পীডটো সেইখিনিতে কম বেছি কৰিব পাৰি। একদম ওপৰত উঠাই দিলে স্পীডটো বেছি হ'ব আৰু অকণমান ওপৰত উঠালে স্পীডটো কমি থাকিব। এনেকুৱাই আৰু বস্তুটো। আৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব আৰু কোনে কোনে ইউজ কৰিছে বেবীৰ কাৰণে সেইটো কমেণ্ট কৰি জনাই দিব। মই ইউজ কৰি বহুত বেছি ভাল পালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এটা পাহৰি গৈছিলোঁ, এইটোত বেটাৰী ইউজ হয়, চাৰ্জাৰ ইউজ নহয়। তেন্তে আজিলৈকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। বেবীকো আঁঠুৱা দি দিলোঁ। মোৰো টোপনি লাগিছে আৰু 1 বাজু হৈছে। আজিলৈ ৰাখিছোঁ, বাই বাই।